হেল্ল' বন্ধুসকল নমস্কাৰ মই ভাস্কৰজিৎ শইকীয়াৰ ভাস্কৰজিৎ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান বিশ্বত কৰোণা ভাইৰাছে এটা মহামাৰী ৰূপ লোৱাৰ পিছত আমাৰ ভাৰতবৰ্ষতো এইটো সজাগতা হিচাপে আমাৰ লকডাউনটো দিছে। সেইকাৰণে আজি এইকেইদিন আমি ঘৰতে সোমাই আছোঁ আৰু ভিডিঅ' মই আজি ঘৰতে বনাইছোঁ। মোৰ নিজৰ দাদা হয়। তেওঁ এখন মাছৰুম ফাৰ্ম আছে, ধুনীয়াকৈ কৰি আছে। তেওঁ 15 চনৰ পৰা কৰি আছে, 2015 চনৰ পৰা। আৰু কিছুমান কথা তেওঁৰ পৰা আমি জানিম বন্ধুসকল। আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে চাব আৰম্ভণিৰ পৰা শেষলৈকে, আৰু যথেষ্টখিনি কথা তেওঁৰ পৰা জানিব পাৰিব আপোনালোকে। আৰু মাছৰুম খেতি যদি ঘৰতে অকণমানকৈ কৰি যদি আপোনালোকে কৰি ঘৰত খাব পৰাকৈ কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে একদম ধৈৰ্য সহকাৰে ভিডিঅ'টো চাব আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিবলৈ নেপাহৰিব বন্ধুসকল। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' বন্ধুসকল, দাদা এজন উদীয়মান মাছৰুম কৃষক। এওঁ বৰ্তমান সময়ত নিবনুৱাসকলৰ বাবে, আমাৰ নিচিনা নিবনুৱাসকলৰ বাবে বৰ্তমান প্ৰেৰণাদায়ক এজন কৃষক বুলি ক'লেও আমাক কোৱা ভুল নহ'ব। তেওঁৰ পৰা আমি প্ৰথম তেওঁৰ পৰিচয়টো আমি জানি লওঁ। বাকী কথাখিনি আপোনালোকক তেওঁৰ লগত কথা পাতিলে আপোনালোকে গম পাবই। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ আপোনালোকে ধৈৰ্য সহকাৰে চাব বন্ধুসকল। দাদা নমস্কাৰ। নমস্কাৰ। প্ৰথমে আপোনাৰ পৰিচয়টো জনাব। মোৰ নাম শ্ৰী চন্দ্ৰমোহন শইকীয়া, মোৰ গাঁও পান্ধোৱা, জিলা ডিব্ৰুগড়। আপুনি মাছৰুম খেতি ইমান ধুনীয়াকৈ কৰিছে, শাৰীৰিককৈ শৃংখলাবদ্ধভাৱে কৰিছে। এই মাছৰুম খেতিৰ বিষয়ে অকণমান আমাৰ উঠি অহা যুৱকসকলৰ বাবে, নিবনুৱাসকলৰ বাবে কিবা প্ৰেৰণাদায়ক এটা ভাল পদক্ষেপ আমি দেখিবলৈ পাইছোঁ। সেই গতিকে তাৰ বিষয়ে অকণমান কেনেকৈ ধৰণৰনো ষ্টাৰ্টিং কৰিব লাগিব, কিমানখিনি ঠাইত কৰিব লাগিব, এইখিনি কথা আমাৰ দৰ্শকসকলক অকণমান আপুনি জনাওকচোন। এইখিনিতে ক'বলৈ গ'লে মাছৰুম খেতিটো বৰ বিশেষ টান খেতি নহয়, আৰু যি কৰিব জানে তাৰ বাবে একেবাৰে সহজ, আৰু যি কৰিব নাজানে তাৰ বাবে বহুখিনি কঠিন বা টান বুলি ক'ব লাগিব। মাছৰুম খেতিটো কৰিব বিচাৰিলে আমাৰ সাধাৰণ কৃষকে যি ধৰণে আমাৰ খেতিবিলাক কৰি থকা হয়, ঠিক তেনেকুৱা ধৰণৰ এটা খেতি। আমি এই মাছৰুম খেতিৰ প্ৰথম আৰম্ভণি কৰিছিলোঁ 2015 চনৰ পৰা। কিন্তু 15 চনৰ আগতে আমি বিভিন্ন জেগাত মাছৰুম খেতিৰ সম্পৰ্কে আমি বিভিন্ন ধৰণৰ আলাপ আলোচনা বা তেনেকুৱা ধৰণৰ প্ৰশিক্ষণ গ্ৰহণ কৰি থকাৰ উপৰিও, নিজে গ্ৰহণ কৰি থকাৰ উপৰিও আনকো পৰামৰ্শ দি থকা হৈছিলে। কিন্তু মই নিজে পদক্ষেপ লৈছিলোঁ 2015 চনৰ পৰা। 15 চনৰ পৰা প্ৰথম শিকিও আছোঁ, কৰিও আছোঁ, আৰু আনকো শিকাই আছোঁ। লাহে লাহে মোৰ এতিয়া বৰ্তমান মাছৰুম খেতিৰ যিখন বজাৰ, এই বজাৰখন নিজে যিমানখিনি পাৰোঁ নিজৰ কৰ্মৰ জৰিয়তে গোটেই ডিব্ৰুগড় জিলাৰ ভিতৰতে বা ডিব্ৰুগড় জিলাৰ বাহিৰেও মই শিৱসাগৰ আৰু তিনিচুকীয়া তাতো বজাৰখন পাবলৈ সক্ষম হৈছোঁ। বিশেষভাৱে আমি খেতিটো কৰিবলৈ আমাৰ সামগ্ৰী হিচাপে, ৰ' মেটেৰিয়েলছ হিচাপে আমাৰ এই খেৰটো প্ৰয়োজন। ইয়াত ক'বলৈ গ'লে মাছৰুম খেতিৰ বিভিন্ন প্ৰজাতিও আছে। প্ৰতিটো প্ৰজাতিত খেতি কৰিবলৈ হ'লে এই খেতিৰ যিটো পদ্ধতি, সেই পদ্ধতিৰ অনুযায়ী কিছুমান প্ৰশিক্ষণ ল'বলগীয়া হয় বা নিজে শিকিবলৈ আগ্ৰহ থাকিব লাগিব। যিসকল কৃষকে মাছৰুম খেতি কৰিবলৈ আগ্ৰহ আছে বা শিকিবলৈ আগ্ৰহ আছে, তেখেতলোকে মোৰ লগত বহুখিনিয়ে যোগাযোগ কৰিছে আৰু তেখেতলোকে কৰি সফলো পাইছে। বৰ্তমান মই বহুকেইজন তেনেকুৱা যুৱক বা মহিলাৰ আত্মসহায়ক গোট বা যিবিলাকে আমাৰ আগৰ পুৰণিকলীয়া কৃষি পদ্ধতিৰ লগত জড়িত হৈ বৰ্তমানলৈকে আমাৰ শাক পাচলিৰ লগত জড়িত হৈ আছে, তেখেতলোকো আহি মোৰ লগত প্ৰায় মাছৰুম খেতি কৰিবলৈ আগবাঢ়ি আহিছে। আৰু তেনেকৈ ধৰণে মোৰ বৰ্তমান এতিয়ালৈকে 150জনমান কৃষক আছে। 150জনমান মোৰ কৃষক এতিয়া গোটেই ডিব্ৰুগড় জিলাৰ বা আমাৰ তিনিচুকীয়া, তেনেধৰণে আমি বা শিৱসাগৰ, আমাৰ চৰাইদেউ জিলাৰ, তেনেধৰণে আমি বহুতক আগবঢ়াই নিবলৈ মোৰ লগতে মই সক্ষম হৈছোঁ। কাৰণ এই খেতিটো কৰিবলৈ হ'লে নিজৰ ইচ্ছা আৰু আগ্ৰহ আটাইতকৈ প্ৰয়োজন হোৱাৰ উপৰিও ইয়াৰ যিখিনি পদ্ধতি, এই পদ্ধতিখিনি আমাৰ অসমৰ যিটো ঋতু পৰিৱৰ্তন, এই ঋতু পৰিৱৰ্তনৰ অনুপাতত আমাৰ যিটো খেতি, মাছৰুম খেতি, এই মাছৰুম খেতিটোৰ প্ৰতিটো বতৰত বেলেগ বেলেগ পদ্ধতিৰে কৰিবলগীয়া হয়। কাৰণ মাছৰুম খেতিৰ আমাৰ যিটো বেমাৰ, গিনমল, এই গিনমল বেমাৰে
আমাৰ গোটেই ফাৰ্মখন ধ্বংস কৰি দিব পাৰে। সেয়েহে এটা সৰু সুৰা ভুলৰ কাৰণে এখন ডাঙৰ ফাৰ্ম নষ্ট হৈ যোৱাতকৈ প্ৰতিজন কৃষকে ভাল ধৰণে শিকি নিজে আগ্ৰহ হৈ ওলাই আহিলে মাছৰুম খেতি কৰাত বিশেষ মই টান নহয় বুলি ভাবোঁ। আৰু বিশেষকৈ বৰ্তমান মই নিজেও খেতি কৰোঁ, আনকো কৰোৱাওঁ, আৰু মাৰ্কেটখন প্ৰায় মই নিজে এতিয়া ডিব্ৰুগড় জিলাৰ বাহিৰেও আমাৰ তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰ এই 4খন জিলাত মই বৰ্তমান আগবাঢ়িছোঁ বুলি ভাবিছোঁ। তথাপি যি ধৰণে আগবাঢ়িব লাগিছিল সেইধৰণে আগবাঢ়িব পৰা নাই। ভৱিষ্যতৰ দিনত নিজে শিকি থকাৰ উপৰিও আনক শিকোৱাৰ লগতে বজাৰখন কেনেধৰণে আগবাঢ়িব পাৰি তাৰ ওপৰতো নিজে চিন্তা চৰ্চা কৰি আমাৰ কৃষক বন্ধুৰ লগত আমি যোগাযোগ কৰি আছোঁ। ভাল পদক্ষেপ এটা, যথেষ্টখিনি কথা জানিলে বন্ধুসকল। আৰু দাদা এটা কথা, প্ৰথম ষ্টাৰ্টিং আমি কেনেকৈ ধৰণে কৰিব লাগিব এইটো কথা অলপ জনাবচোন। প্ৰথম ষ্টাৰ্টিংটো ষ্টাৰ্টিং মানে ইয়াৰ বেলেগ একো নাই। আমি যিটো খেতি কৰি আছোঁ অয়েষ্টাৰ এইটো কাঠফুলাটো এইটো একেবাৰে সাধাৰণ, একেবাৰে চিম্পুল। বৰ্তমান মানে এইটো ঋতুৰ লগত এইটো খাপ খোৱা এটা জাত মানে এনেকুৱা। এইটো অয়েষ্টাৰ খেতিটো আপুনি কৰিবলৈ গ'লে আমাৰ বিশেষকৈ আমাৰ ঠাণ্ডা দিনত বেছিকৈ সুবিধা হয়। ঠাণ্ডা দিনত এতিয়া গৰম দিনৰ কাৰণে কিবা আমাৰ পোক হ'ব পাৰে, গিনমলে দেখা দিব পাৰে। ইয়াৰ কাৰণে কিবা চলিউশ্যন আছে নেকি পোকৰ কাৰণে? পোকৰ কাৰণে আছে, কিছুমান নিৰাময় আছে। এই নিৰাময়বোৰ একেবাৰে সাধাৰণ নিৰাময়। এই নিৰাময়বোৰ আচলতে নিজে শিকিবলৈ আগ্ৰহ কৰিব লাগে। এইটো কোনো চাইণ্টিফিক বুলি নহয়। মাছৰুম খেতিত আচলতে বেছি মেডিচিন এইটোত ব্যৱহাৰ একেবাৰে কৰা নহয়। একেবাৰে সাধাৰণ কিছুমান নিজৰ পদ্ধতিৰে বনোৱাৰ মোৰ কিছুমান টেকনিকেল আছে, পদ্ধতি আছে। যেনেধৰণে আমি কাঠফুলা খেতি, এইটো বৰ্তমান যিটো আমাৰ অয়েষ্টাৰটো কাঠফুলা খেতি কৰিবলৈ আমাৰ পোকৰ নিৰাময়ৰ কাৰণে আমাৰ সাধাৰণ হিচাপে আমি যেনেধৰণে প্ৰশিক্ষণ দি আছোঁ, প্ৰশিক্ষণৰ অনুপাতত কি বোলে নিমপাত আৰু আমাৰ এইটো নহৰু পানীটো স্প্ৰেয়াৰ কৰিলে ঠিক 24 ঘণ্টাৰ মানৰ কাৰণে পোকটো আঁতৰিব পাৰে। কিন্তু 24 ঘণ্টাৰ পাছত স্প্ৰেয়াৰ নকৰিলে আকৌ এইটো পোকটো আহি যায়। তাৰোপৰি আৰু এটা আমাৰ মাছৰুম ফাৰ্মত সদায় লাইটটো ব্যৱহাৰ কৰিব লাগে। লাইটটো এইটো কাৰণে ব্যৱহাৰ কৰিব লাগে, ইয়াত যিবিলাক পোক পতংগ আহে এইবিলাক সেই লাইটটোৰ আকৰ্ষণ কৰি পোক পৰুৱাবিলাক গুচি যায়। গুচি যোৱাৰ অৱস্থাত আমাৰ মাছৰুম যিটো ফুল, এই মাছৰুমৰ ফুলটো আমাৰ ভাল হয়, খোৱাৰ পৰা মানে অলপ আঁতৰি থাকে। তেতিয়া আমাৰ মাছৰুমটো মানে ইমানকে ধ্বংস কৰি দিব নোৱাৰে। পদ্ধতি সেইটো এটা 2 নম্বৰ পদ্ধতি। এতিয়া প্ৰথম আমি ধৰি লওক এতিয়া আৰম্ভ কৰিম, এতিয়া প্ৰথমতে আমাক জেগাডোখৰ প্ৰয়োজন। 1 নম্বৰতে জেগাডোখৰ ধৰি লওক আমি ঘৰত যদি খাবলৈ কৰিব পাৰোঁ, আমি কমকৈ হ'লেও 2 এটা কৰি চাওঁ বুলি ক'লে খাবৰ কাৰণে আমি ঘৰতে এনেই ঘৰৰ কোনোবা এটা কোণত চাইডত তেনেকুৱা কৰিব পৰা হয় নেকি ব্যৱস্থা? এইটো একেবাৰে চিম্পুল কথা। ঘৰত খাওঁ বুলি ক'লে আপোনাৰ একেবাৰে সহজ এটা উপায় আছে। এনেই 2-3টা টোপোলা কৰিব পাৰি। 2-3টা টোপোলা কৰিলে বিশেষকৈ আমাৰ ঠিক আমাৰ যিটো পাকঘৰ কাষতে আমাৰ ঠাণ্ডা জেগা কিছুমান থাকে, বা আমাৰ বাথৰুমৰ ওচৰতে ঠাণ্ডা জেগাটো মানে অতিকৈ প্ৰয়োজনীয় জেগা। মাছৰুম খেতিৰ কাৰণে উত্তম কৰিবলৈ আপোনাৰ ঠাণ্ডা জেগা লাগিবই। একেবাৰে বেছি ঠাণ্ডা হ'লেও, অতিপাত ঠাণ্ডা হ'লেও নহয়, ঠিক মধ্যমীয়া 20ৰ পৰা 30 ডিগ্ৰী চেলচিয়াছ এনেকুৱা ধুনীয়াছে হৈ যায়। এইটো খেতি মানে একেবাৰে সহজ কৰিবলৈ, সোনকালে তেতিয়া আগবাঢ়ে, মানে সোনকালে ডাঙৰ হয় মাছৰুমটো তেতিয়া। এইটো পলিথিনটো বজাৰতো কিনিবলৈ পায় চাগে, যিটো পলিথিন আপুনি ভৰাইছে? পলিথিনটো একেবাৰে বিচাৰিলে ইয়াৰ চাইজৰ অনুপাতত বজাৰত পোৱা যায়। বিভিন্ন ধৰণৰ চাইজ আছে ইয়াৰ। এইটো চাইজ আছিলে 15 to 21 চাইজ। প্ৰতিটো চাইজ বেলেগ বেলেগ চাইজৰ অনুপাতত এইবিলাক বজাৰত হেৰি দিলেই হৈ গ'ল। প্ৰথমতে তেতিয়াহ'লে আমি ধান খেৰটো গৰম পানীত উতলাই ল'ব লাগিব। আমাৰ যিটো ইয়াত খেৰ ব্যৱহাৰ কৰোঁ অৰ্গেনিক বুলি কয়। একচুৱেলি আমাৰ অৰ্গেনিক বুলি ক'লে অৰ্গেনিক এনেই নামতহে অৰ্গেনিক, কামবোৰতো অৰ্গেনিক নহয় প্ৰায় আজিকালি। এনে চৰকাৰে অৰ্গেনিক বুলি কৈ থাকে, কিন্তু অৰ্গেনিক পদ্ধতি কৰিলেও আমাৰ ইমান কমাৰ্চিয়েল টাইপত মানুহে কৰিব পৰা নাযায় কৃষকে। ঠিক ঘৰত খাবলৈ হ'লে খেৰটো আমি কাটিলোঁ 2-3 ইঞ্চিত ধান খেৰটো কিন্তু পুৰা পৰিষ্কাৰ হ'ব লাগিব। কোনো বৰষুণ তিতিলে এই খেৰটোত মানে আপোনাৰ গ্ৰীণমল হোৱা পুৰা চান্স থাকে 100%। গ্ৰীণমল মানে যিটো ভেঁকুৰ আমাৰ যিটো গ্ৰীণমল, আমাৰ যিটো হেলুৱাই নিচিনা এটা ভেঁকুৰ, সেইটো গ্ৰীণমল। হালধীয়া টাইপৰ এটা ভেঁকুৰ আহে। সেই ভেঁকুৰটোৱে আমাৰ
কি হয় কাঠফুলাত যিটো মাইচেলিয়াম মাৰ্চেলাম এইটো এই বন্ধুসকল চাওক এই বগা বগা যিটো ইয়াত চেলাম এটা আহিছে এইটোক কয় মাইচেলাম বুলি কয় এই বগা বগা যিটো এটা মানে ভেঁকুৰ নিচিনা বস্তু এটা দেখা পাইছে এইটো মাইচেলিয়াম বুলি কয় এইটো কাঠফুলাৰ ভেঁকুৰ আপোনালোকে প্ৰথমতে খেৰটো ভালদৰে বীজাণুমুক্ত কৰিবৰ কাৰণে আপোনালোকে গৰম পানীত উতলাই ল'ব লাগিব দাদাই এইটো কথা কৈছে ভালকৈ উতলাই ল'ব উতলাই কেনে খেৰটো উলিয়াই আপুনি ৰ'দত অকণমান শুকুৱাই ল'ব হয়নে দাদা অকণমান শুকুৱাই ল'ব শুকুৱাই কেনে সেই খেৰটো আপোনালোকে কাটিব মিহি কৰি ইমানটো চাইজত আপোনালোকে কাটিব 2-3 ইঞ্চি মানলৈকে কাটিব পাৰিব এইটো কাটি কিনে আপোনালোকে পূৰা আতি এনেকুৱা এটা পলিথিন আপোনালোকে বজাৰত বিচাৰিলে পাব এই পলিথিনটো আনিব পলিথিনটোত হেঁচি এটা চেলাম ইমানখিনিলৈকে ভৰাব ইয়াতে এটা ষ্টেপ দিব গুটি তাৰপিছত আকৌ দিব খেৰটো দি কিনে আকৌ চেলাম দিব হয়নে গুটি আকৌ চাম দিব 4টা লেপ দিব লাগে মুঠতে এইটোত 4টাত দিব লাগে কৈছে দাদাই 4টাত দিব তাৰপিছতে ইয়াতে ফুটা কৰি দিব লাগিব সৰুকৈ ইয়াত এটা ফুটা ধৰি লওক ইয়াত এটা ফুটা এনেকৈ কৰি দিছে দাদাই ওপৰতো কৰিব লাগিব ফুটা এনেকৈ কৰি ফুটা কৰি দিব লাগিব তেতিয়া তাৰপিছত খেৰটো ভালকৈ আতি বান্ধি কেনে আপোনালোকে ওপৰত বান্ধি এনেদৰে ৰছীটো ওলোমাই থৈ দিলে আপোনালোকৰ কাৰণে ভাল সুবিধাজনক হয় আজি যথেষ্টখিনি কথা আমি দাদাৰ লগত পাতিলোঁ আমি আৰু কিছুমান কথা আমি জানিবলগীয়া থাকিলে এইখিনি কথা আপোনালোকে ভালদৰে হৃদয়ংগম কৰি চাব গোটেই ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব কিবা যদি জানিবলগীয়া থাকে আপোনালোকে তেতিয়াহ'লে আপোনালোকে কমেণ্টত জনাব ভিডিঅ'টো তেতিয়া মই দাদাৰ লগত কথা পাতি মই নেক্সট ভিডিঅ'টো বনোৱাত সহায় হ'ব গতিকে এইখিনি কথা আপোনালোকে জানিবলৈ আৰু ভিডিঅ'বিলাক আগন্তুক ভিডিঅ'বিলাক পাই থাকিবলৈ আপোনালোকে মোৰ এই ভাস্কৰজিৎ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব লগতে ছাইডত থকা বেল আইকনটো ক্লিক কৰিব আৰু দাদা এটা ইউটিউব চেনেল নিজৰ আছে CM শইকীয়া হয়নে দাদা CM শইকীয়া মই আপোনালোকক ডিছক্ৰিপশ্যনত এই চেনেলটো দি দিম চেনেলটো লিংকটো দি দিম আপোনালোকে সেই চেনেলটোত গৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো তেতিয়া দাদাৰ পৰা কিছুমান কথা জানিব পাৰিব দাদাইও দিব সেই ভিডিঅ'বিলাক নতুনকৈ খুলিছে চেনেলটো গতিকে আপোনালোকে দাদা ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ছাইডত থকা বেল আইকনটো ক্লিক কৰি দিব লাইক কৰিব আৰু কিবা জানিবলগীয়া থাকিলে ইচ্ছুক আপোনালোকে কমেণ্ট কৰিব দাদাই নিশ্চয় উত্তৰ দিব এইখিনিকে জানিলোঁ আৰু আজিলৈ ইমানতে সামৰণি মাৰিছোঁ বন্ধুসকল নমস্কাৰ দাদা নমস্কাৰ